हेलो एवरीवन की खबर আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে বন্দনাস ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ইয়া মোৰ লগত আছে মোৰ বেবি হাই কৈ দিও হাই আমি এতিয়া যাম পিঠাগুৰি খুন্দিবলৈ আজি এবিধ নতুন পিঠা বনাম মই নাজানো আচলতে মোৰ বৌয়ে জানে তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ চাই থাকিব যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমি পিঠাগুৰি খুন্দি আছো পিঠাগুৰি খুন্দি হৈ গ'ল আমাৰ এতিয়া আমি এইখিনি কেৰাহীত অলপমান ভাজি ল'ম কেৰাহী গৰম হ'বলৈ দিছোঁ জুইত ভাজি হৈ যোৱাৰ পিছত ইয়াতে আমি নাৰিকল দিছোঁ আৰু অকণমান নিমখ দি এইখিনি সানি ল'ম আৰু তাত অলপমান ঠাণ্ডা পানী দি আটা মৰাৰ দৰে এইখিনি মাৰি ল'ম এইখিনি হৈ গৈছে এতিয়া সৰু সৰুকৈ লাৰু বনাই আমি এইখিনি পাতত বান্ধিম চাওক পাতখন প্ৰথমতে জুইত সেকি লৈছোঁ এতিয়া এনেকৈ অকণমান দিছোঁ দি এতিয়া আমি এইখিনি বান্ধি ল'ম এনেকৈ বান্ধিম যাতে ভিতৰৰ পৰা পানীটো নোসোমায় যদি পানী সোমায় তেতিয়াহ'লে পিঠাটো বেয়া হৈ যাব চাওক এইখিনি বান্ধা হৈ গ'ল এতিয়া আমি এইখিনি পানীত উতলিবলৈ দিম পানী গৰম হৈছে ইয়াতে আমি দিছোঁ আধা ঘণ্টামানৰ ভিতৰত হৈ যাব পাৰিলে ঢাকনিখন লগাই দিব তেতিয়াহ'লে খুব সোনকালে হৈ যায় এয়া আমাৰ পাতে ভণ্ডা পিঠা হৈ গ'ল পিঠাৰ লগত চাহৰ জুতি লৈ আছোঁ মোৰ ভিডিঅ'টো কেনে পালে জনাব যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ